ওদালগুৰি জিলাৰ কলাই গাঁৱত এগৰাকী শিক্ষয়িত্ৰীক নৃশংসভাৱে হত্যা কৰা চাঞ্চল্য নৌজাওঁতে আন এক শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনা অনুসৰি কলাই গাঁৱৰ বেলতলা নিবাসী প্ৰয়াত শিক্ষক অনন্ত নাথৰ একমাত্ৰ সন্তান তন্ময় জ্যোতি নাথৰ লগত নাওকাটাৰ এগৰাকী যুৱতীৰ সৈতে বিগত ৩ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল। তন্ময় জ্যোতি আছিল গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজি বি ফাৰ্মৰ ছাত্ৰ আৰু প্ৰেমিকা BSc নাৰ্ছিঙৰ ছাত্ৰী। প্ৰেমিকাৰ ভাষ্য অনুসৰি দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পিছতো বিগত 2 দিন ধৰি দুয়োৰে মাজত কাজিয়া হৈ আছিল আৰু আজি শেষবাৰৰ বাবে প্ৰেমিকাক মোবাইল যোগে আজিৰ পৰা মোক আৰু নোপোৱা বুলি কৈ মোবাইল বন্ধ কৰি দিয়ে। সন্দেহবশতঃ এগৰাকী বান্ধৱীৰ সৈতে প্ৰেমিকা আহি তন্ময় ঘৰত উপস্থিত হয়। যদিও তন্ময় মৃতৰ দেহ দুয়ে প্ৰত্যক্ষ কৰে, লগে লগে কন্দা কটা কৰি প্ৰতিবেশীক খবৰ দিয়ে আৰু প্ৰেমিকাই নিজেই ৰছী কাটি দিয়ে। এবছৰ পূৰ্বে পিতৃক হেৰুওৱা তন্ময়ৰ এনে মৃত্যু এতিয়া কলাই গাঁওবাসী ৰাইজে সহজভাৱে ল'ব পৰা নাই। ওদালগুৰিৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট, আছাম টুডে। মোৰ ফোনৰ পৰা মই কাৰো লগত কণ্টেক্ট নাৰাখোঁ, কিন্তু মই তাৰ মতে মই কাৰো লগত কণ্টেক্ট ৰাখিব নালাগে। সেইটো কাৰণে সি মোক সি কৈ আছিলে যে তই কিয় ৰাখিবি। ল'ৰাৰ লগত মানে মোৰ স্কুল ফ্ৰেণ্ড আছে, মোৰ সি কৈছে আজি চাগে বিকজ মই যোৱাকালি মই ফোন কৰিছোঁ, যাক ফোন কৰিছোঁ, সি আজি ৰাতিপুৱা ওলাই কিনি কৈছে যে তুমি ইয়াৰ লগত কথা পাতিছ, গোটেইখিনি নাম ওলাইছে। তই সেইটোত কি আছে, মই যাক চিনিও নাপাওঁ, মোৰ ফ্ৰেণ্ড হয়, তাই মোক মোৰ নাম্বাৰৰ পৰা ফোন কৰিছে, বাট যোনটো মই চিনিও নাপাওঁ সেইটো লৈ কিনে সি কৈছে যে তোক আজিৰ পৰা নালাগে, তোক মই এৰি লৈ আছোঁ। কিন্তু মই কিয় এইটো একচেপ্ট কৰিম যে মই কথা পাতিছোঁ, মই কথা পাতাই নাই আৰু মই ফ্ৰেণ্ডৰ লগত কি প্ৰব্লেম আছে এটা। ডাউট মানে এনেকৈ ডাউট নকৰে, বাট মোক চবৰ পৰা দূৰত থাকিব দিয়ে। বাট নাই, কেতিয়াও নাই কৰা মই। 3 বছৰ হ'ল।